নাই, আমি আচলতে আমাৰ যি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি আছে, ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ পৰা আমি আজি NHৰ যিবিলাক আমাৰ এক্সিডেণ্ট হোৱা ঠাই আছে, সেই এক্সিডেণ্ট হোৱা ঠাইবিলাকত আমি NHৰ অফিচিয়েলছ, আমাৰ গোটেই DRSC কমিটিৰ আমাৰ সকলো মেম্বাৰ আমাৰ ইয়াতে উপস্থিত আছে আৰু আমাৰ এই ঠাইবিলাক আমি ভিজিট কৰিছোঁ আৰু ইতিমধ্যে আমি চাইণ্টিফিকেলি এনালাইচিছ কৰিছোঁ ইয়াত অহাৰ আগে আগে যে কি কাৰণত ইয়াতে এক্সিডেণ্ট হয় আৰু সেই কাৰণবিলাক আজি আমি ফিল্ডত আহি চাইছোঁ আৰু আমি নেক্সট কিছুদিনৰ ভিতৰত যেনে য'ত আমাৰ ৰেলিংছ লাগে বা আমাৰ ৰোড চাইনেজ লাগে বা ক'ৰবাত হয়তো আমাৰ যিবিলাক অপেনিং আছে অপেনিংবিলাক আমাৰ বন্ধ কৰিব লাগিব, তো এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত লোৱা হৈছে। তো আমি SSP ডাঙৰীয়া, মই, আমাৰ দ্বিতীয় ডাঙৰীয়া, আমি এনেকৈ আৰু লগতে বাকী চব ডিপাৰ্টমেণ্টৰে আজি আমাৰ টীম আছে। অলৰেডি আমাৰ ইয়াতে এৱাৰনেছো চলি আছে আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে। গতিকে আমি এই ষ্ট্ৰেচটোত শ্ৰীৰামপুৰলৈকে আমাৰ কোকৰাঝাৰৰ এই গোটেই হাইৱে ষ্ট্ৰেচটোত আমি আজি প্ৰায় 60 কিলোমিটাৰ চাইছোঁ আৰু মেইনলি কিছুমান এক্সিডেণ্ট স্পট আছে ইয়াতে, সেইখিনি আমি অলৰেডি এনালাইচিছ কৰি আইডেণ্টিফাই কৰিছোঁ, সেইখিনিত আমি ফ'কাছ কৰিছোঁ আৰু যিটো যদি টেকনিকেল ইছ্যুজ আছে সেই টেকনিকেল ইছ্যুজখিনি আমি এড্ৰেছ কৰাৰ কাৰণে আমাৰ NH আছে আৰু তেওঁলোকে কথা দিছে যে একেবাৰে অতি সোনকালে সেই টেকনিকেল ইছ্যুজখিনি আমি চেক কৰি পেলাই তাক ৰেক্টিফাই কৰা হ'ব। এটা নিৰ্দেশনা জাৰি হৈছে, ই ৰিক্সা হাইৱেত উঠিব নোৱাৰে, তথাপিও দেখা গৈছে হাইৱেত চলি আছে। এই ক্ষেত্ৰত কিয় পদক্ষেপ লোৱা? নিশ্চয়, আজি বুলি নহয়, আমি এৱাৰনেছো চলি আছে আৰু তাৰ লগতে ই ৰিক্সাবিলাক দুই এখনক যিবিলাকে আমাৰ নিয়ম মানা নাই তেওঁলোকক আমাৰ ইয়াতে DRSCৰ ফালৰ পৰাই হওক বা লোকেল থানা আমাৰ দ্বিতীয় ডাঙৰীয়াৰ ফালৰ পৰা আমাৰ একশ্যন লৈ আছে। তেওঁলোকৰ লাইচেঞ্চ কেঞ্চেল কৰা পৰ্যন্ত আমি সিদ্ধান্ত লৈছোঁ। গতিকে আমি যিসকলে এনেকুৱা ধৰণৰ আৰু কৰিব, আজি সকলোকে আকৌ এবাৰ আমি ৱাৰ্ণিং দিছোঁ, যদি এনেকুৱা ধৰণৰ হয়, আজি ইতিমধ্যে এখন দুখন আমি ইয়াৰ পৰা ধৰি থানালৈকে লৈ গৈছোঁ, যোৱাৰো সিদ্ধান্ত লোৱা হৈছে। গতিকে আমি একশ্যন ল'ম আৰু ইতিমধ্যে তেওঁলোকক বহুবাৰ কোৱা হৈছে আৰু বহুতেই মানিও লৈছে। এইটো নহয় যে কোনো মানা নাই, মানাও আছে, নামানাও আছে। গতিকে নামানাসকলক আমি জাষ্ট তেখেতসকলক লাষ্ট ৱাৰ্ণিং এটা দিছোঁ যে আমি কিন্তু যেতিয়াই পাম তেতিয়াই তেওঁলোকৰ ওপৰত মানে ষ্ট্ৰিক্ট একশ্যন আমি ল'ম। ইতিমধ্যে আমি আমাৰ বিশেষকৈ কোকৰাঝাৰ আমাৰ এৰিয়াত আমাৰ ই ৰিক্সাৰ আমি ৰেজিষ্ট্ৰেশ্যন বন্ধই কৰি দিছোঁ। গতিকে আমাৰ সেই সংখ্যাটো আমাৰ নিশ্চয় কমিব, এতিয়া নাবাঢ়ে আৰু নকমিলেও, কিন্তু আমি আশা ৰাখিছোঁ যে যিটোত আমাৰ প্ৰেছাৰ য'ত বেছি, য'ত ই ৰিক্সাৰ ডেনচিটি বেছি, তাত আমি এটা মিউনিচিপালিটিৰ লগত বা বেলেগত VCDCৰ লগতো আমি বিভিন্ন ডিছকাশ্যন কৰি আছোঁ, তেওঁলোকৰ টাইমিং বা তেওঁলোকৰ জ'নিং আমি কৰি আছোঁ। গতিকে সেইখিনি হ'লেও যথেষ্টখিনি আমি সকাহ পাম। আছে ডিপাৰ্টমেণ্টে আমি এতিয়া চবেই একলগ হৈ আপোনালোকে দেখিছেই যে আমি একদম জেগাই জেগাই ঘূৰি আছোঁ বা আমি একেলগে আমি SOP এখন আমি ইয়াৰ কাৰণে ইছ্যু কৰিছোঁ ইতিমধ্যে আৰু যিসকলে SOP কৰিছে তেওঁলোকক ফাইন কৰা হৈছে আৰু দৰকাৰ হ'লে তেওঁলোকৰ লাইচেঞ্চ পৰ্যন্ত আমি কেঞ্চেল কৰাৰ আমি ষ্টেপ লোৱা হৈছে। আজি আমার DRSC চেয়ারম্যান DC সাহেব লগত আমি और আমার বিভিন্ন ডিপার্টমেন্ট জাগে জাগে সকলো গৈছোঁ, তাতে আমাৰ ৰোড এক্সিডেণ্ট এনালিচিছ কৰিছোঁ। এতিয়া তাতে কি মেজাৰ ল'ব পাৰিম যাৰ পৰা আমাৰ ফেটেলিটিটো আৰু ৰোড এক্সিডেণ্টটো কমাব পাৰিম, তেনেকুৱা আমি পদক্ষেপ লৈছোঁ। আৰু এই পিছত আমি আমাৰ ফালে পৰা যিমান ট্ৰাফিক এনফৰ্চমেণ্ট আছে, এক্সাইজ পৰা লগত যিমান জইণ্ট একশ্যন আছে এইটো আমি কৰি আছোঁ।